গুড মৰ্ণিং। মই এতিয়া গৈ আছোঁ আমাৰ চিঠিয়া বজাত দেখাবলৈ চাইকেল লৈ চাই থাকোঁ গোটেইখিনি দেখা ঘৰৰ পৰা ওলালোঁ। আমাৰ চাইডেলি এতিয়া মই যাম বজাৰত। লেটছ গো। আমাৰ চিঠিলা বজাৰখন দেখাম কি আছে কেনেকৈ আৰু পুনৰ পৰা ভাবি আছিলোঁ চিঠিলা বজাৰখন গোপুৰৰে দেখাম, তাকে আজি ওলাই আহিলোঁ। চাই থাকক ব্লগটো। কাৰণত আকৌ যিমান গান মই লিখা গান আৰু ব্লগ আছিলে চব ডিলিট কৰিছিলোঁ। এতিয়াৰ পৰা আকৌ নতুন গান আৰু নতুন ব্লগ পাব এইটো চেনেলত। আহি মই চিঠিলা হাইস্কুল পালোঁ। এতিয়া অলপ পিছতে বজাৰ পাম। চিঠিলা হাইস্কুল আমি পাৰ হৈ আহিলোঁ। আৰু এটা কথা, যিসকলে মোৰ ব্লগটো মিনি ব্লগটো চাই আছে ভাল পালে শ্বেয়াৰ কৰি এটা কৰি দিব। আহি পালোঁ মই আমাৰ চিঠিলা বজাৰ। সৌখনে আমাৰ দোকান হয়, সেইটো আমাৰ দোকান। গৈ আছোঁ আজি দেখাম চিঠিলা বজাৰ। মই এইটো দোকানতে আগত আছিলোঁ, প্ৰায় 8 বছৰ এইটো দোকান কৰিলোঁ। এইটো আমাৰে দোকান হয়, সৌ বেংকত সন্মুখত। গৈ আছোঁ দেখাই আছোঁ আপোনালোকক আজি চিঠিলা বজাৰ। শুট মিউজিকেল ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পেজটো ফ'ল' কৰিব। মই আহি পালোঁ আমাৰ চিঠিলা বজাৰ, একেবাৰে টাৰ্ণিং যিটো হয় থানাৰ কাষত। বহুত দিনৰ পৰা ভাবি আছিলোঁ চিঠিলা বজাৰটো গোপুৰৰে দেখাম ব্লগ বনাই, তাকে আজি আহিলোঁ। আমাৰ থানা এইফালে গ'লে আমি সাবতগ্ৰাম যাব পাৰিম, আৰু এইফালে গ'লে আমি ভাওৰাগুৰি যাব পাৰিম। আৰু এইফালৰ পৰা মইতো ঘৰত আহিলোঁৱে। আমাৰ চিঠিলা বজাৰটো ইমান ডাঙৰো নহয়, তথাপিও মন গৈছে, সেইকাৰণে চাইকেলেৰে দেখাবলৈ যত্ন কৰিছোঁ। ব'লক আজি চিঠিলা বজাৰটো চাওঁ। এইখনে আমাৰ চিঠিলা বজাৰ। মই আহি আমাৰ চব্জি বজাৰ পালোঁ, দেখাই আছোঁ আপোনালোকক গোটেইখিনি। এই সৰু ব্লগটো বনাই এটাই উদ্দেশ্য হ'ল চিঠিলা বজাৰটো 3 বছৰ পিছত আকৌ চাম, কিমানখিনি ডেভেলপ হয় তেতিয়া অনুভৱ কৰিব পাৰিম। আৰু মই লিখা গানবোৰ শুনিব বিচাৰিলে আৰু ব্লগবোৰ চাব বিচাৰিলে মুখশুট মিউজিকেল ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব। আৰু নেক্সট টাইম কেতিয়াবা চিঠিলা বজাৰখন ড্ৰোন কেমেৰা দি দেখাবলৈ যত্ন কৰিম। যদি এইটো ভিডিঅ'ত ভাল মৰম পাওঁ, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু এইটো ভিডিঅ' ইয়াতে সামৰণিছোঁ, দীঘলীয়া নকৰোঁ। বাই বাই।